ক'ত আছ? মই নামাজ পঢ়ি আছিলোঁ, কচোন। ঐ মই কি কৰিম একো বুজি পোৱা নাই। ঠিক আছে, তই এটা কাম কৰ, মোক পুলত লগ কৰচোন এতিয়া। অঁ ঠিক আছে, মই গৈ আছোঁ। ঐ আহি পোৱা কিমান টাইম হ'ল? 10-15 মিনিটমান হ'ল। এ ব্ৰ কি কৰি আছা ব্ৰ? এনেই অলপ ওলাই আহিলোঁ। অ' ইয়ে হে ব্ৰ তোমাৰ বসন্তীটো সলাব হ'ল ন ব্ৰ? পইচা পাতি নাই আৰু এখনকে চলাই আছোঁ। এ ব্ৰ পইচা পাতিৰ কথা কিয় চিন্তা কৰিব লাগে ব্ৰ, বান্ধোন আছে না। বান্ধোন? সেইটো কি আকৌ? এই যে পইচা সুতত দিয়ে না ব্ৰ। বন্ধন। অ সেইটোৱে না, মোকতো মাদাৰে টাপালি দিছে না ব্ৰ। এৰা তহঁতৰে দিন দে, এনজয় কৰ। হে ব্ৰ কি কওঁ ব্ৰ ধত। অ'কে ব্ৰ মই যাওঁ ব্ৰ। বাই দ্য ৱে মোক অলপ হেণ্ডচাম লাগিছে না ব্ৰ? লাগিছে লাগিবতো ন ব্ৰ, 1 মাহৰ পিছত গা ধুইছোঁ। বাই দ্য ৱে ব্ৰ মোৰ নতুন চং এটা আহি আছে ন, ৰেপ চং এটা বেকআপ আহি আছে ন ব্ৰ। কি বেকআপ? বেকআপ চং ব্ৰ, হিপ হপ চং। তোৰ? মোৰ ৰেপ চং চাবা হা ব্ৰ। দিব্যজে চাৰ্চ কৰিবা হা, কিন্তু ব্ৰ চাবা হা, দিব্যজে হিলাই দিছে ব্ৰ। মই যাওঁ। এই ভাই বসন্তী অতৰা বে বে একো ৰেচপন্সেই নকৰে বে। ব্ৰ যাওঁ, ব্ৰ থাকা হা, তুমি চাবা হা। এইটো যে কেতিয়াবা নিজৰ উদ্ভণ্ডালি জহত মৰিব, বুজিছ? আৰু তই নিজৰ মূৰ্খামি জহত মৰিবি। আৰে চা ভাই, ইমান ডাঙৰ বেমাৰ এটা তই ঘৰৰ পৰা লুকাই কি ভাল কাম কৰিছো বুলি ভাবিছ নেকি? চা, সময় থাকোঁতে মাক কৈ দে, নহ'লে পাছত বহুত ডাঙৰ বিপদ হ'ব। বিপদততো মই এতিয়াও পৰি আছোঁ। বহুমতে দিন হাজিৰা কৰি ঘৰখন চলাই আছোঁ। মায়েতো মোৰ মুখলৈকে চাই জীয়াই আছোঁ। সেইটো বুজিছোঁ বাৰু, তথাপি মাক কথাটো কোৱাহেঁতেন। তই কি ক'ব খুজিছ মই বুজিছোঁ, কিন্তু আমাক গাঁৱৰ ৰাইজে এঘৰীয়া কৰি থৈছে, আৰু তাৰে ৰং চাই পৰিয়ালৰ মানুহে আমাৰ কাষেই নাচাপে। কিন্তু কিয়? কাৰণ ওচৰ চুবুৰীয়া মানুহবিলাকে আমাক ভাল নাপায় অ', সেইকাৰণে ৰন্টুহঁতে তোক খেলিবলৈ নিদিয়ে। কিন্তু অকলে অকলে খেলি মোৰ বৰ আমনি লাগিছে। কিমাননো মাৰ্বল গুটিকে খেলি থাকিম। অঁ তই আমনি পাইছ নেকি? তেন্তে সৰু নেতাখনকে ওলটাই গাচোন বাৰু। সেইবোৰ গাবলৈ মোৰ মন যোৱা নাই, খেলিবলৈহে মন গৈছে। পিছে মা, গাঁৱৰ মানুহখিনিয়ে আমাক কিয় দেখিব নোৱাৰে? সেইবোৰ বহুত কথা, তই ডাঙৰ হ'লে জানিবি দে। পিছে ককায়ে ক'লৈ গ'ল? দাদা ওলাই গৈছে। কি হৈছে জানো ল'ৰাটোৰ পাই, বৰকে মাত বোল নকৰা হ'ল দেখোন। হ'ব লগাখিনিতো হৈ গ'ল, লাষ্ট ষ্টেজ। আৰে তোৰ অৱস্থাচোন দিনক দিনে বেছি ক্ৰিটিকেল হৈ আহি আছে, আৰু তই এতিয়াও সমাজ পৰিয়াল এইবিলাকৰ কথা ভাবি আছ? কিমান আৰু থাকিবি এনেকে মনে মনে দৰৱ খাই? নহয় মোৰ এই বেমাৰটোত বহুত টকাৰ প্ৰয়োজন। ইমানবোৰ টকা কোনে দিব? ক'ত পাম? মায়েতো মোক ইমানবোৰ টকা যোগাৰ কৰি দিব নোৱাৰে। মই দিম, দৰকাৰ হ'লে মোৰ বাইক মোবাইল চব বিকি দিম। কিন্তু কোনো কিন্তু নাই, মোক বছ তোৰ ভাল হোৱাটো লাগে। পিছে তই জুৰিক কথাটো ক'লি নে নাই? আৰে অন্ততঃ তইতো জুৰিকটো কথাটো ক'ব পাৰ। কৰ, এতিয়াই তালৈ ফোন কৰ। আৰে কৰ বুলি কৈছো ন। হেল্ল', অঁ জুৰি, কোৱা। তুমি বিজি আছা নেকি? নাই, কোৱাচোন। তোমাক ইম্পৰ্টেণ্ট কথা দুটামান ক'বলগীয়া আছে। কি হ'ল? তুমি দেখোন আজি কথাবোৰ বৰ ৰাফকে কৈছা। কিবা হ'ল নেকি? মায়ে কিবা? সেইবোৰ নহয় অ', তুমি মোক এতিয়াই নদীৰ পাৰত লগ কৰা। অ'কে। ঠিক আছে, তই বৰ বেছি চিন্তা নকৰিবি, তাইৰ লগত কথাখিনি পাত, মই যাওঁ। ঐ ইয়াত বৰ লাগিছে, ব'লা না নাওখনলৈ যাওঁ। আচলতে মই তোমাক ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ সেইকাৰণে মাতি আহিছোঁ, যিহেতু মই তোমাৰ পৰা লুকুৱাই ৰাখিছোঁ।
আচলতে মোৰ তোমাক মই কি চাই পেলাই কোৱা কি ক'ম বুলি কৈছিলা ব্লাড কেঞ্চাৰ লাষ্ট ষ্টেজ জুৰিদাই দিছে চাগে তই বৰ দুষ্ট আছ দেই আইঅ মই অ' মা এই আমনি নকৰ ভাত বাঢ়ি থৈছো খাগে যা ঠিক আছে হেল্ল' অঁ জুৰি কোৱাচোন কোৱাচোন মানে তোমাৰ কি ধৈৰ্য বোলা বস্তুটো অকণমানো নাই নেকি তুমিও ধনী অলপ সময় ৰ'ব পাৰিলা হয় চৰি বাৰু ঠিক আছে পিছে এই কথাটো মাক তুমি ক'লানে তুমি পাগল হৈছা নেকি আৰে ইমান ডাঙৰ কথা এটা মই মাক কেনেকৈ কওঁ আৰু মায়ে একুৰা জুইলৈ কেনেকৈ জীয়াই থাকিব তুমি ভাবিছানে দাদা আছেনে ভিতৰতে আছে যাওক অঁ ঐ বিশ্ব বিশ্ব তোৰ মুখৰ পৰা তেজ ওলাইছে তই মোৰ পৰা কি লুকুৱাইছ আজি কিছুদিনৰ পৰা মই লক্ষ্য কৰিছো তই অকলে অকলে থাকিবলৈ লৈছ নাই মোৰ একো হোৱা নাই অহ তোৰ কি হৈছে কচোন নাই মা মোৰ একো হোৱা নাই নাই তোৰ কিবা এটা হৈছে মোৰে শপত তই কচোন তোৰ কি হৈছে মা ব্লাড কেঞ্চাৰ ব্লাড কেঞ্চাৰ ল'ৰাটোৰ ইমান এটা ডাঙৰ বেমাৰ সি বাৰু মোৰ পৰা কিয় লুকুৱালে নাই মই তাক এনেদৰে চাই থাকিব নোৱাৰোঁ মই কিবা এটা কৰিবই লাগিব ককাইদেউ শুনকচোন মোক চিনি পাইছে নহয় চাগৈ অঁ এই এঘৰীয়া কৰি থোৱা মানুহ ঘৰৰ নহয় জানো হয় এই বাৰু কোৱাচোন কি সকামতনো আহিলা মোৰ ল'ৰাটোৰ কেঞ্চাৰ হৈছে সেইকাৰণে টকা অলপ ধাৰলৈ দিব পাৰিব নেকি ধাৰলে নাই 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 নহ'ব নহয় আপুনি এবাৰ নাই কোনো পধ্যেই নোৱাৰোঁ অঁ আপুনি যাব পাৰে কাচগুটি এই গেটখন খুলি দেচোন দাদা বেছি আছে বলচোন
কি হৈছে তোৰ অকণমান ধৈৰ্য ধৰ যাবে কি হৈছে তোৰ কি কৈছে অ মা জাবেদাৰ কথা কৈছে হ'বলা ঠিক আছে মই গৈ আছো কি হৈছে চিন্তা নকৰিবি মই আছো নহয় তোৰ একো নহয় মই আছো নহয় হে ভগৱান কি হৈ গ'ল মই এতিয়া কি কৰোঁ জানে মা চিন্তা নকৰিব ইয়াৰ একো হোৱা নাই মই আছো নহয় সকলো কৰি দিম মই চিন্তা নকৰিবি ৰহ গাড়ী আহি আছে লাভ নাই লাভ নাই হস্পিটেল লাভ নাই এইবাৰ ধান কিমান এই পালা কম পৰিমাণে পাইছোঁ আৰু এইবাৰতো খৰেই চেপিলে হয় অ' আপুনি তুমি বহা দেই মই গৈ থাকোঁ কাৰ্তিক মই তোমাৰ ওচৰলৈ আহিছিলোঁ অ' নহা মানুহ আহিলে দেখোন কাৰ্তিক মোৰ ল'ৰাটোৰ অসুখ বৰ বেছি হৈছে সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছিলোঁ বৰজীয়েকৰ ওচৰলৈ যাওক তাততো ভাল হস্পিটেল আছে তাততো ভাল ডক্তৰ আছে নাই কাৰ্তিক বহু আশা কৰি তোমাৰ ওচৰলৈ মই আহিছোঁ তুমি মোক এনেকুৱা নকৰিবা নাই এতিয়া মই কি আপোনাক কোনো গাঁৱৰ মানুহে সহায় নকৰে আপুনি ভাগ্যৰ বলত মুছলমান ল'ৰাজনক জোঁৱাই হিচাপে পাইছে গতিকে আপুনি তালৈ যাওক দেৰি নকৰিব হেল্ল' ৰ পালিহি গাড়ী পালিহি ৰ আনা জলদি হেল্ল' ভাইটি মাত গৈ যাম চাগে পৰিস্থিতি আপোনালোকক বৰ বেয়াকৈ আঘাত দিছে বিশ্বৰ বেমাৰটোৰ কথা মই গম পাওঁ এইকেইটা লওক মোৰ সাঁচতীয়া পইচা আছিলে বিশ্বৰ চিকিৎসাৰ কাৰণে সুবিধা হ'ব ধন্যবাদ বাইদেউ যাবে বিশ্ব ঐ বিশ্ব ঐ বিশ্ব ঐ ৰ ধৈৰ্য ধৰ বিশ্ব ঐ ৰ না বিশ্ব ঐ ৰ গাড়ী পালেহি চা গাড়ী পালেহি বিশ্ব বিশ্ব ঐ বিশ্ব
মা বহুত ৰাতি হ'ল, ব'লক যাওঁ। কলৈ মোৰ ল'ৰাটো ইয়াত শুই আছে, মই তাক এৰি থৈ কেলৈ যাম? শুন শুন ল'ৰাটো ইয়াত শুই আছে অকলে অকলে, মই তাক এৰি থৈ কেলৈ যাম ভিতৰলৈ? মা অধৈৰ্য নহ'বচোন আপুনি। ধৈৰ্যৰ সীমা কেতিয়াবাই পাৰ হৈ গ'ল। যেতিয়া মোৰ ছোৱালীজনীয়ে মোক বিশ্বাসঘাতকতা কৰি এৰি থৈ গুচি গ'ল, তেতিয়াই জানা মোৰ ইমান কষ্ট। দেউতাক সৰুতেই সিহঁতক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ, কিন্তু মোৰ ছোৱালীয়ে মোক আজি এনেকুৱা অৱস্থা কৰিলে। মোৰ ল'ৰাৰ সৎকাৰ কৰিবলৈও আজি গাঁৱৰ মানুহ নাই। দুখ নকৰিব মা, এইবিলাক চব ভাগ্যৰ লিখন। আমি আছো নহয়, চিন্তা নকৰিব। ইয়াৰ সৎকাৰৰ ব্যৱস্থা মই কৰিম। কথাটো গম পাইছ ন, বিছত ঢুকাই গ'ল বে। কি ক? গম নাপাও নি? কালিয়ে ঢুকাই গ'ল সি। বৰ বেয়া কথা হ'ল। মৰিলেতো মৰিলে ব্ৰ, মোৰ ৰেপ চংটো নুশুনিলে ব্ৰ। আৰে ব্ৰ বাদ দিয়া ন, মাজৰ পৰা লগৰ এটা হেৰাই গৈছে ন, সেইটো ভাবা, সেইটো ডাঙৰ কথা। গাঁৱৰ ল'ৰা এটা মৰি গৈছে, অথচ তই নিজৰ ৰেপ চঙত লাগি আছ। আৰে মইতো মোৰ ৰেপ চংটোৰ কাৰণে মৰি আছো ন, তহঁতৰ গাঁৱৰ মানুহবিলাকে কি কৰি আছে তাকতো খবৰ এটা ল'ব পাৰে। কিন্তু গাঁৱৰ মানুহবিলাকে সিহঁতক এঘৰীয়া কৰি থৈছে। কি এই মুখা পিন্ধা মানুহবিলাকে অকলশৰীয়া কৰি থৈছে। হ'ব দে, অকলশৰীয়া কৰি থ'ব দে। আৰে আমাৰ লগৰ ল'ৰাখিনি ক'ত গ'ল বাৰু? সেইটোতো খবৰ এটা ল'ব পাৰে। ইমান নিষ্ঠুৰ নেকি? আমি ফকতীয়া হ'ব পাৰোঁ ভাই ব্ৰ, আমি ফকতীয়া হ'ব পাৰোঁ, ফটুৱা হ'ব পাৰোঁ, কিন্তু আমাৰো এখন কোমল হৃদয় আছে। অথচ খবৰ এটাতো ল'ব পাৰে। খবৰটো লোৱাটো কোনো ডাঙৰ কথা নহয়। কথাটো হয়, মই যাওঁ। ব'লা যাওঁ, কি কৰিবি ইয়াত থাকে? নহয় চুইকীয়া, অকণমান ৰখো নেকি? আজি মনটো বহুত বেয়া লাগিছে।
শইকীয়া বিশ্বমানটো বহুত ভাল আছিলে সি যদিও দুখীয়া সি মনৰ দুখীয়া নাছিলেও সি পঢ়াটো ভাল আছিলে শইকীয়া সঁচাকৈ তাৰ ৰিজাল্টো ভাল আছিলে কিন্তু ৰিজাল্ট যেতিয়া ভাল হৈছিলে তাৰ তেতিয়া এই গাঁৱৰ মানুহবিলাক চবেই খবৰ ল'বলৈ গৈছিলে চাহ খাবলৈ গৈছিলে কিন্তু আজি শইকীয়া আজি সি ঢুকাই গ'ল অথচ মানুহ এজন যোৱা নাই তাক খবৰ ল'বলৈ সি তেনেকৈ পৰি আছে বোলে বাহিৰত শইকীয়া তেনেকৈ পৰি আছে অথচ আমাৰ লগৰ ল'ৰাকেইটাও যাব দিয়া নাই ঘৰৰ পৰা তুমি ভাবা না এইখন সমাজত মানুহ থাকি লাভ আছে কিবা একো নাই মানৱ এটাই হেৰাই গ'ল হেৰাই গ'ল ভূপেন দা এনেই কোৱা নাছিলে হয় দিয়া বন্ধু বহুত ভাল বন্ধু এটা আমাৰ মাজৰ পৰা হেৰাই গ'ল হ'ব দিয়া দুখ কৰিনো কি লাভ নহয় ল'ৰাটো বহুত ভাল আছিলে মই সিদিনাখনি তাক লগ পাইছোঁ এইডোখৰতে সি একো চকু কৰিব নাপালে সি গুচি গ'লগৈ বেচেৰা অথচ মানুহবিলাকে তাক খবৰ এটাও ল'ব পাৰে মোৰ সেইটোতে বেয়া লাগিছে হ'ব দিয়া আমিনো কি কৰিম সেইটোৱে ন ব'লা যাওঁ ব'লা হেল্ল' জৰি হেল্ল' বিশ্ব আৰু নাই ভগৱানে মোৰ এইকণ সুখো কাঢ়ি লৈ গ'ল এতিয়া ইয়াৰ সৎকাৰ কৰিবলৈ মোৰ একো উপায় নাই যাবে মোক কোনে সহায় কৰিব মোক কিবা এটা উপায় দিয়া প্ৰভু উপায় আছে আমি চবেই মিলি মৃতদেহ সৎকাৰ কৰিম আমিও সহায় কৰিম তোমালোকক আৰু এওঁলোক কোন মা ইহঁতে মোৰ লগৰ মই মাতি আছো এওঁলোকক কোনো কিন্তু নাই মা আমি মুছলিম যদিও ইয়াৰ সৎকাৰ আপোনালোকৰ নিয়মতে কৰিম ভাইটিৰে মুখাগ্নি কৰিব আমি আহি গ'লো চিন্তা কৰিলে দৰকাৰ নাই ঐ অতি লাগি থাক জুবিন দা এনে কোৱা নাছিলে আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰিলে দেশ ৰাখিব পাৰোঁ আৰু জ্বলাব পাৰোঁ বিষয়
জৰা জৰা জীৱন নাৰহে থুৰ প্ৰাণ ৰাখগি মোৰ পাৱে পৰিহৰি কৰোঁ কাতৰি প্ৰাণ ৰাখগি মোৰ তাৰ সৎকাৰ কামখিনি হ'লগৈ আমি আছো মা তাৰ সকাম নিকাম সকলো কাম আমিয়ে কৰিম তোমালোকক মই কি বুলি ধন্যবাদ দিম জানে মা মানৱতা আৰু সততাইহে মানুহক মানুহ কৰি তোলে জাতি ধৰ্ম ভেদ ভাৱ এইবিলাকে মানুহক মানুহ কৰি তুলিব নোৱাৰে এৰা মানৱতা আৰু সততাক তোমালোকে জীয়াই ৰাখিবা শুন শুন মই শুন উঠা শুই নাই কোৱা মই অথনি কি ৰাখো বুলিয়ে ক'লো ধুনীয়াকে শুই আছে অ ল'ৰাটো মোৰ অযথ নহব একচন লাগিবতো না এক মাহৰ পিছত গা ধুইছো যে ব্ৰ লাষ্ট টেষ্ট কাট হাঁহিছে বিশ্ব মই এনেকেই ৰখি থাকোঁ নধৰো প্ৰথমে ক'লে ক'লি কি আকৌ একচন না প্ৰথমতে নাই নাই নাইটো আছিলে নাই 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 ৰোল একচন আপুনি ভাগ্যৰ বলত মুছলমান হাঁহি মোক নহয় হাঁহি নহ'ব সিহঁতক গাঁৱৰ ঘৰত সিহঁতৰ নালাগে কিন্তু গাঁৱৰ মানুহবিলাকে তাক সিহঁতক আমাৰ বিশ্বজিৎ গগৈ ইতিমধ্যে মৃত্যুবৰণ কৰিব লৈছে সুনীল বৰা নহয় জানো সুনীল বৰুৱা তাৰ মানে চিতা জ্বলাবৰ কাৰণে ৰখি আছে বিশ্বজিৎ এতিয়ালৈকে মৰা নাই মৰা অৱস্থাত মৰি আছে সেয়া মাখি খেদি আছে বিশ্বজিৎ মৰিব অকণমান পিছত এতিয়া মাখি খেদি আছে আৰু এয়া ডাইৰেক্টৰ চাপ গৈ আছে আমাৰ মানে মাক আহিবলৈ সাজু হৈ আছে